সৌহিনা যিটো ভিডিঅ' বনাইছিলোঁ বহুত মানুহে চাইছে, বহুত তোমাক শুভেচ্ছা জনাইছে, মৰম যাচিছে বা কিবা এটা সহায় কৰিবলৈ বিচাৰিছে। তো 93% একদম নম্বৰ পাইছে। কেনেকুৱা লাগিছে? খুব ভালেই লাগিছে, ভালো লাগিছে কিন্তু দুখো লাগিছে। চ' হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ। মই আজি আছোঁ পম্পী মৰাণৰ ঘৰত। সৌদিনা ভিডিঅ'টো বনাইছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনা। তো আকৌ পুনৰবাৰ ভণ্টিজনীৰ ঘৰত আহিছিলোঁ এটা সৰুকৈ ভিডিঅ' এটা বনাবলৈ। আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব, কিয় আহিছোঁ কি কাৰণে আহিছোঁ আপোনালোকে গম পাব। আপোনালোকে সকলোৰে যি সহায় সহযোগিতা, ভিডিঅ'টো ইমান হাজাৰ হাজাৰ মানুহে আঁকোৱালি লোৱাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। ভণ্টিজনীকো বহুত বহুত মৰম শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। এইফালে এইটো দেখিছে আপোনালোকে, এইফালে এইটো হৈছে তেখেতসকলৰ ভণ্টিজনীৰ ঘৰ। তো ইয়াতে আহিছোঁ। তো গাইছ আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। আজি এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হ'ল কি, মোৰ ভণ্টিজনীৰ বেংক একাউণ্ট ডিটেইলছটো দিবলৈ সম্পূৰ্ণকৈ এটা ভিডিঅ' বনাই দিছোঁ। সৰুকৈ আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। তো গাইছ এয়া হৈছে পম্পী মৰাণৰ ঘৰ, মৰমৰ ভণ্টিজনীৰ আপোন ঘৰখন। দৰিদ্ৰতাকো নেওচি সুখৰ যি আনন্দ, সুখৰ যি বন্যা সাফল্য, সঁচাকৈয়ে আমি গৌৰৱান্বিত গাঁওবাসী হিচাপে বা আমাৰ অঞ্চললৈ, নিজা স্কুলখনলৈ খুব সুন্দৰকৈ গৌৰৱ কৰি আনিছে দৰিদ্ৰতাই গ্ৰাস কৰা আপোন ঘৰখন। গাইছ মই যিহেতু প্ৰথম দিনাই ৰিজাল্ট দিয়া দিনটোতে মই এটা ভিডিঅ' কৰিছিলোঁ, গতিকে ভিডিঅ'টো আপোনালোকে ডিছক্ৰিপশ্যনৰ তলত লিংকটো দিয়া থাকিব, আপোনালোকে চাব ভিডিঅ'টো। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিছিলে যে সৌদিনা এটা ভিডিঅ' কৰিছিলোঁ ভণ্টিজনীয়ে, মৰমৰ ভণ্টিজনী পম্পী মৰাণৰ ঘৰত আহি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সুখ্যাতি উত্তীৰ্ণ হৈছিলে 92% নম্বৰ লৈ। ভণ্টিজনী ঘৰত আছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা, যে হাজাৰ হাজাৰ মানে দৰ্শকে ইমান ধুনীয়া সঁহাৰি দিছে বা ভিডিঅ'টো আঁকোৱালি লৈছে। লগতে ভণ্টিজনীক ইমান মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে বহুতে মানে বেংক একাউণ্ট বা সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহিবলৈ চেষ্টা কৰিছে। গতিকে এই ক্ষেত্ৰতে মই আৰু এটা পুনৰ চমুকৈ এটা ভিডিঅ' বনাব বিচাৰিছোঁ। ভণ্টিজনীক কিবা এটা ক'ব আপোনালোকক। ভণ্টি, তো সৌদিনা যিটো ভিডিঅ' বনাইছিলোঁ বহুত মানুহে চাইছে, বহুত তোমাক শুভেচ্ছা জনাইছে, মৰম যাচিছে বা কিবা এটা সহায় কৰিবলৈ বিচাৰিছে। তো এই ক্ষেত্ৰত তুমি কি ক'বা? কিবা এটা কৈ দিয়া সকলোকে, মানে হাজাৰ হাজাৰ মানে দৰ্শকে চাইছে ভিডিঅ'টো। আপোনালোকে মোক ইমানখিনি সহায় সহযোগ কৰাৰ বাবে, ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। তো এইখিনিতে আপোনালোকক জনাই থৈ যায়, ভণ্টিজনীয়ে ইতিমধ্যে আমাৰ সকলোৰে সহায় সহযোগত যিহেতু ডিগবৈ আৰডিত পঢ়াৰ বাবে ইতিমধ্যে আমাৰ সকলোবিলাক সুবিধা হৈছে। গতিকে সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভণ্টিজনীক যি পাৰে আপোনালোকে সহায় কৰিব, 10 টকা 20 টকা যি দিয়ে আৰু তলতে ডিছক্ৰিপশ্যনৰ তলত নাম্বাৰবিলাক দিয়া থাকিব, একাউণ্ট নাম্বাৰ। ভণ্টি, ইয়াতে তোমালোকৰ ঘৰত ইমানবিলাক হাজাৰ হাজাৰ বা শ মানুহ আহিছে, বিভিন্ন ধৰণে সঁহাৰি জনাইছে, মৰম যাচিছে। তো আৰু কিবা কবি নেকি এই ক্ষেত্ৰত? তেনেকৈ মোক আপোনালোকে ইমান মৰম কৰিছে, কৰি কিনি ইমানখিনি সহায় সহযোগ কৰিছে বাবে মই আপোনালোক সকলোকে শেষবাৰৰ বাবে ধন্যবাদ জনাইছোঁ। তাৰ লগতে মোক এই দাদাজনে ইমানখিনি সহায় কৰাৰ বাবে মই তেওঁকো ধন্যবাদ জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যি পাৰে সহায় কৰক। বেংকৰ একাউণ্ট নাম্বাৰ দিয়া হ'ব। আপোনালোকে দেখিছোঁ ঘৰৰ অৱস্থা যিহেতু দেখিলে, চব আকৌ পুনৰ এবাৰ দেখুৱাই দিছোঁ। একেবাৰে আৰ্থিক অৱস্থা একেবাৰে মানে দুৰ্বল বুলি ক'ব পাৰি। আপোনালোকে যি পাৰে 10 টকা হওক 20 টকা হওক যি পাৰে আপোনালোকে সহায় কৰক। ডিছক্ৰিপশ্যনত নাম্বাৰটো দিয়া হ'ব, লগতে সম্পূৰ্ণভাৱে বেংকৰ যি একাউণ্ট নাম্বাৰ, ভণ্টিজনীৰ একাউণ্ট নাম্বাৰ সৈতে সকলোবিলাক ডিটেইলছ দিয়া হ'ব। আপোনালোকে যি পাৰে সহায় কৰিব। ভণ্টিজনীৰ ৰিজাল্টৰ খবৰ ল'বলৈ গাঁওবাসী ৰাইজবিলাক আহিছিল। সঁচাকৈয়ে সকলোৰে যি সঁহাৰি খুব ভাল লাগিছে। বহুত কষ্ট কৰিছিলে, মায়ে দিন হাজিৰা কৰিছিলে। তাৰোপৰি স্কুলৰ ছাৰ বাইদেউ, দাদা বাইদেউ আদি সকলো সহযোগত মই আজি এইটো পৰ্যায়ত উপনীত হ'ব পাৰিলোঁ। তো ভণ্টি, এতিয়া তোমাৰ কোন ষ্ট্ৰীমত পঢ়াৰ মন আছে? মানে কমাৰ্চত পঢ়িবানে, ছায়েন্সত পঢ়িবানে, আৰ্টছত পঢ়িবানে, কোন ষ্ট্ৰীমত যাবা? মোৰ ছায়েন্সত পঢ়াৰ আশা আছে। ছায়েন্সত। তো এনেই তিনিচুকীয়া ডিষ্ট্ৰিক্টতে ক'ৰবাত পঢ়িম বুলি ভাবিছানে, নে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাহিৰত যাবলৈ বিচাৰা?
পাৰিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বাহিৰতে যাব বিচাৰোঁ। কিন্তু এই ক্ষেত্ৰত আপোনালোকে দেখিছে যে ঘৰৰ অৱস্থা তেনেকৈ একেবাৰে টনকিয়াল নহয়, আৰ্থিকভাৱে একেবাৰে দুৰ্বল। গতিকে ইচ্ছুক ব্যক্তিয়ে বা সংগঠনে বা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে বা যিকোনো উচ্চপদস্থ বিষয়াই যদি সহায় কৰি দিয়ে এই ক্ষেত্ৰত ভণ্টিজনী আগবাঢ়ি যাবলৈ সুবিধা হ'ব। মোৰ লগত আছে আমাৰ ভণ্টিজনী মাকে আছে। তো মাকৰ পৰা কিবা এটা জানিবলৈ বিচাৰিছোঁ যে আপোনাৰ ছোৱালীজনী আজি ইমান ধুনীয়া ৰিজাল্ট কৰিছে, আপোনাৰ কেনেকুৱা লাগিছে, আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ বহুত আনন্দ লাগিছে, দুখো লাগিছে, বেয়াও লাগিছে। মোৰ ক'বই নাজানিছোঁ। পঢ়াই কিনি চেষ্টা কৰিছোঁ। মই আজি যাতে টেবুল এখনো চকী এখনো ভালকৈ দিব পৰা নাই। মই টকা হাজিৰা কৰি মেলি ইয়াৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ। চেষ্টা আৰু আগবাঢ়াই যাওক বুলি মই ধন্যবাদ দিছোঁ। আৰু অকণমান আগুৱাই যাওক বুলি আপোনালোকে যিকোনো ক্ষেত্ৰতে সহায় কৰিলে দল সংগঠনে আগবাঢ়ি আহক। তাৰপিছত আমাৰ স্থানীয় বিধায়কো আগবাঢ়ি আহক। আগবাঢ়ি আহক। মই চবলৈ ধন্যবাদ জনাইছোঁ। তো গাইজ 7 তাৰিখে যিটো ভিডিঅ' দিছিলোঁ, সকলোৰে যি সঁহাৰি, হাজাৰ হাজাৰ মানুহৰ যি সঁহাৰি, তো সঁচাকৈ বহুত বহুত ধন্যবাদ। ভণ্টিজনীলৈ বহু মৰম শুভেচ্ছা থাকিল। ৰিজাল্ট দিয়া দিনটোতে ভণ্টিজনীৰ লগত স্কুলখনলৈ গৈছিলোঁ, বৰহাজান স্কুললৈ। তো ইয়াতে ভণ্টিজনী সম্বৰ্ধনা জনাইছিল, অলপ দেখাই দিছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যি পাৰে সহায় কৰিব ভণ্টিজনীক। তো আজিলৈ বাই বাই।